আপোনাৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই গৈ আছোঁ আজি দুগনৈ, এটা নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব। তাক লৈ পেলাই গৈ আছোঁ। লাইফত সকলো বস্তু চেঞ্জ হৈ থাকিব লাগে, সেইকাৰণে তাক লৈ পেলাই গৈ আছোঁ। তাক এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব বুলি ভাবিলোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ সন্মুখত আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, নতুন এটা এক্সপিৰিয়েঞ্চ পাব। বস্তুবিলাক সদায় চেঞ্জ হৈ থাকিব লাগে, সেইকাৰণে ভাবিলোঁ দুগনৈ গৈ আছোঁ এতিয়া। গুৱাহাটীৰ পৰা দুগনৈটো 110 কিলোমিটাৰ। তাক লৈ পেলাই গৈ আছোঁ আমি। এতিয়া যাব ওলালোঁ গুৱাহাটীৰ পৰা। গাড়ী ষ্টাৰ্ট দিলোঁ, এতিয়া গৈ আছোঁ দুগনৈলৈ বুলি। এতিয়া পেট্ৰল পাম্পত ৰখিছোঁ তেল ভৰাবৰ কাৰণে। গাড়ীখনত তেল ভৰাই লওঁ। তো এতিয়া আমি জালুকবাৰী পাম আৰু বেছি দূৰ নাই। তেলখিনি ভৰাই লওঁ, ভৰাই লৈ পেলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ব। আমি জালুকবাৰী পাই গ'লোঁ। ভূপনাজয় সমাধি ক্ষেত্ৰ এনেকৈ সোমাম। তো এতিয়া জালুকবাৰী পাই গ'লোঁ। জালুকবাৰীলৈ হৈ পেলাই আমি এতিয়া দুগনৈ বুলি গৈ আছোঁ। এয়াৰপোৰ্টত এনেকৈ সোমাব লাগে। ভোকো পাই গ'লোঁ। ভোকো পাই পেলাই ভোকত নুমি পেলাই পানী খালে বিশেষ দেখাই পালে আপোনালোকে। বেছি আৰু খাচ নাছিলে, নৰ্মেল খানা খালোঁ। সেইকাৰণে আৰু ভিডিঅ'ত ভালদৰে নেদেখালোঁ। আপোনালোকৰ ভিডিঅ' কৰিছোঁ, অকণমান কিনি লগাই দিম বাৰু, আপুনি দেখাই পাব আপোনালোকে। এতিয়া আমি ভোকৰ পৰা ওলালোঁ, ভাত পানী খালোঁ, অকণমান ৰেষ্ট ল'লোঁ, 5 মিনিটমান ৰেষ্ট ল'লোঁ ভাত পানী খাই পেলাই। এতিয়া আকৌ গৈ আছোঁ দুগনৈলৈ। গাড়ী ষ্টাৰ্ট কৰিছোঁ আৰু গৈ আছোঁ আৰু মানে কি ভোকৰ পৰা ওলালোঁ আমি এতিয়া। তো আমি গাড়ী লৈ আহি পালোঁ। এতিয়া ইণ্ডাষ্ট্ৰীত সোমাইছোঁ আৰু তো ফাইনেলি দুগনৈ আহি পালোঁ, মানে কি ইণ্ডাষ্ট্ৰীত আহিলোঁ। ইণ্ডাষ্ট্ৰীত সোমাইছোঁ, গাড়ীখন ৰখাই থৈছোঁ। আমাৰ সন্মুখত প্ৰায় 10খনমান গাড়ী আছে। আমাৰ আহি পাওঁতে অকণমান দেৰি হ'ল, তাৰপিছত খালোঁ। আকৌ তাৰ পৰা গুৱাহাটীৰ পৰা ওলাওঁতেও দেৰি হৈছে। তাৰপিছত আকৌ খাবলৈ ৰখিলোঁ, ৰখি পেলাই আকৌ খাই বৈ পেলাই ইয়ালৈ পাওঁতে প্ৰায় আমাৰ 2টাই বাজিলে। তাৰপিছত এণ্ট্ৰি কৰিলোঁ। এণ্ট্ৰি কৰাৰ পিছত আমাক ক'লে যে 5 নম্বৰ পৰিছে, ৰাতিপুৱা মানে কি আনলোড কৰিব গাড়ী বস্তুবিলাক। তো 5 নম্বৰ পৰিছে আমাৰ গাড়ী আনলোড কৰিবৰ কাৰণে। তো এতিয়া ৰখি আছোঁ গাড়ীৰ ভিতৰতে, বহি আছোঁ। বৰষুণো দি আছে বাহিৰত, কিনকিনীয়া বৰষুণ। তো কাৰ্টুন লৈ আহিছোঁ, বাকীখিনি গাড়ী ৰখি আছে। তো ৰাতিপুৱা চব আনলোড হ'ব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। ৰাতিপুৱা আনলোড কৰোঁতে পাৰিলে দেখুৱাম, আৰু নহ'লে আকৌ এঠাইৰ পৰা ইয়াৰ পৰা আনলোড কৰি পেলাই আকৌ এঠাইত যাব লাগিব। তাৰ পৰা আকৌ মাল উঠাই পেলাই আকৌ গুৱাহাটী ৰাওনা হ'ম। তো আপোনালোকে ভিডিঅ' চাই থাকক। ৰাতিপুৱা পাৰিলে চিনাৰীটো ধুনীয়া চিনাৰী হ'ব। আহোঁতে দেখিছোঁ মই চিনাৰীবিলাক, খুবেই ভাল লগা চিনাৰী, কিন্তু ৰেকৰ্ড কৰিব নহ'ল কাৰণ এতিয়া আন্ধাৰ হৈ আছে আৰু বৰষুণো দি আছে। তো গাড়ী পোহৰত ইমান এটা ভালো নহয় ভিডিঅ'বিলাক। আৰু ইফালে টাৰ্কত আহিছে, বস্তুবিলাক লৰি থাকে, ভিডিঅ'বিলাক ষ্টেবল নহয়, আপোনালোকে গমেই পায় টাৰ্কত জাম্পিং কিমান। তো গাড়ী লৈ আহিলে বা বাইক লৈ আহিলে তেতিয়া বস্তুবিলাক ৰখি পেলাই বা ৰখি পেলাই ভিডিঅ'বিলাক কৰিব পাৰিলোঁ হয়। এতিয়াও পাৰিলোঁ হয়, কিন্তু ৰাতি সেনেকৈ ৰখাটো ভাল কথা নহয়। চব পাহাৰীয়া এৰিয়া হয়, আৰু এইফালে জংঘল বাতি চব গমেই পায় পাহাৰৰ এৰিয়া কেনেকুৱা হয়। হাতীও ওলাই ইয়াতে মাজে সময়ে। তো সেইকাৰণে আৰু সিহঁতৰ ৰাতি ৰখাটো ইমান এটা ভালো নহয়, সেইকাৰণে নৰখিলোঁ। আৰু ৰাতি ৰখিলেনো কিনো দেখুৱাম, কাৰণ আৰু এইফালে পোহৰ চোহৰ নাই, আৰু মোবাইলেৰে এনেকৈ ফ্লাছ জ্বলাই পেলাই কেনেকৈ মানে কি ভিডিঅ' কৰিম। তো সেইকাৰণে আহিলোঁ ইয়ালৈ, ইণ্ডাষ্ট্ৰীলৈ সোমালোঁ, গাড়ীখন সোমাই দিছোঁ, কৈছোঁ আপোনালোকক ভিডিঅ'ত। তো এতিয়া ৰখিছোঁ, এতিয়া ৰখি আছোঁ। চ' এতিয়া ৰাতিপুৱালৈ মানে কি এইখিনি সময় এনেকৈ থাকিব লাগিব, ৰাতিপুৱালৈ মানে কি গাড়ীৰ ভিতৰতে থাকিব লাগিব। আৰু বাহিৰত গ'লোঁ হয় নুমি পেলাই, কিন্তু বৰষুণ দি আছে। চ' সেইকাৰণে গাড়ীৰ ভিতৰত ৰখি আছোঁ এতিয়া। ঠিক আছে, এতিয়া আপোনালোকৰ ৰাতিপুৱা লগ। $2,000 years later.
close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. ৰাতিপুৱা উঠি আৰু ভিডিঅ' বনোৱা নহ'ল কাৰণ গৈ উঠিলোঁ 7টা বজাতে ভাবিছোঁ ভিডিঅ'টো বনাম বুলি পেলাই কিন্তু গাড়ী কাম কৰি থাকিলে মানে মুখত ধুই পেলাই গাড়ী মুখ কৰি পেলাই সেনেকৈ লাইনত লাগিলোঁ And on we'll go. মাল আউট কৰি থাকোঁতে আমাৰ 11:30 মানে হ'ল সেইকাৰণে মানে কি আৰু ভিডিঅ' নবনালোঁ বহুত দেৰি হ'ল কিবা কিবি এখন ভিডিঅ' বনাইছোঁ বাৰু সেইখিনি লগাই দিম বাৰু তাৰপিছত ৰাতিপুৱা উঠি পেলাই একো খোৱাও নহ'ল কাৰণ সেই ঠাইতে মানে কি দোকান পোহাৰ একো নাছিলে চবটো মানে কি অকণমান দেৰি হয় চবটো অকণমান দূৰ হয় তাৰ পৰা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয় অকণমান ভিতৰত হয় সেইকাৰণে আৰু সকলোৱে মানে কি অকণমান দূৰ হয় সেইকাৰণে খোজকাঢ়ি আহিব নোৱাৰি আৰু গাড়ীখন লৈ আহিবলৈ গাড়ীখনৰ ভিতৰত মাল থাকিলে তো সেইকাৰণে গাড়ীখন লৈ আহিব নোৱাৰি আৰু দূৰ হয় হ'লেও আপোনাৰ খোজকাঢ়ি আহিব নোৱাৰি সেইকাৰণে একেবাৰে ওলালোঁ ওলাই পেলাই দোকানখন সোমাই পেলাই মানে সেইকাৰণে তাৰ পৰা একেবাৰে ওলালোঁ ওলাই পেলাই হোটেলখনত সোমাই পেলাই লুচি কৰি অকণমান খালোঁ খাই পেলাই এতিয়া গৈ আছোঁ আকৌ দুধলৈ দুধৰ পৰা অকণমান ভিতৰত আহিলোঁ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয় আৰু দুধৰ পৰা অকণমান ভিতৰত সোমাব লাগে 15-20 কিলোমিটাৰ ভিতৰত সোমাব লাগে তো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয় অকণ ভিতৰতে হয় তো সেইকাৰণে মালখিনি নমাই পেলাই একেবাৰে চাহ পানী খালোঁ খাই পেলাই এতিয়া ওলাই আহিছোঁ দুধলৈ দুধত আকৌ মাল ড্ৰিং হ'ব হৈ পেলাই আকৌ গুৱাহাটীলৈ যাব গুৱাহাটী ফেক্টৰীলৈ যাব তো সেইকাৰণে আকৌ এতিয়া দুধলৈ গৈ আছোঁ মাল লোড কৰিবৰ কাৰণে লোড কৰি পেলাই আকৌ গুৱাহাটীৰ মুখে ৰাস্তা আৰম্ভ কৰিম দুদিন আহি পালোঁ ডিষ্ট্ৰিক্ট গোৱালপাৰা পৰে তো এতিয়া ভিতৰৰ ফালে গৈ আছোঁ মানে কি য'ত আমি মাত শ্বুটিং কৰিম তাতে তালৈ গৈ আছোঁ তো এইখন হৈছে মাৰ্কেট এৰিয়া দুগনৈ মাৰ্কেট এৰিয়া তো ভিতৰৰ ফালে আমি সোমাই পেলাই গৈ আছোঁ এনেকৈ বহুত ভিৰ এৰিয়া হয় আৰু বহুত ডাঙৰ হয় এৰিয়াটো দোকান পোহৰে ভৰ্তি তো মই আগতে অহা নাছিলোঁ কিন্তু এই ফাৰ্ষ্ট টাইম আহিছোঁ আজি তো ভাল লাগিছে আহি পেলাই আৰু বতৰটো আজি ভাল ডাৱৰীয়া কৰি আছে বতৰটো মাজে মাজে ৰ'দো ওলায় বৰষুণ দিব চাগে তো আমি গৈ আছোঁ এতিয়া দুটা টাউনৰ মাজেৰে